আমি জাবুগুৰিহাট পাৰ হ'লোঁ। এয়া 4 লেন, কি ধুনীয়া 4 লেন বনাই আছে এইফালে। আৰু ধেমাজিলৈ এনেকুৱা যদি 4 লেন হৈ যায় খুব কম সময়তে ধেমাজি ফুৰিবলৈ ভাল লাগিব। ধেমাজি সোনকালে পামগৈ আমি। আৰু ইয়াৰ পৰা লখিমপুৰলৈ প্ৰায় 160 কিলোমিটাৰমান দূৰ হ'ব। আমি গৈ আছোঁ। এইখন ত্যাগী হেমবৰুৱা কলেজ, জাবুগুৰিহাটৰ ত্যাগী হেমবৰুৱা কলেজ। ৱেলকাম টু নাগশংকৰ মন্দিৰ। আমি এতিয়া নাগশংকৰ মন্দিৰলৈ গৈ আছোঁ। ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰমান হ'ব। তাৰপিছত আমি পুৰণা নাগশংকৰ মন্দিৰ পাম। এয়া আম গছ, ইমান সুন্দৰ বৃক্ষ, আৰু এই আম গছৰ তলে তলে গৈ আমি নাগশংকৰ মন্দিৰ। কি চাইছা? এই হাঁহ আহিছে, ৰাজহাঁহ আহিছে। হাঁহ বিষ্ণু মহেশ্বৰ নামত 3ডালি ধূপ। আৰু দক্ষিণা দিলোঁ।
কল তোমাক দাদাহঁতে এনেই দিছে এইটো লোৱা এই দাদাহঁতে দিছে কল ন আৰু এয়া আমি উভতি আহিলোঁ নাগশংকৰ মন্দিৰৰ পৰা আৰু ইয়াৰ পৰা আমি গহপুৰলৈ যাম প্ৰায় 76-8 কিলোমিটাৰমান হ'ব ধন্যবাদ জনাইছোঁ আমাৰ ব্লগ চাই থাকিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ আপোনালোকক এনেকৈ দেখাই গৈ থাকিম অসমৰ কিছুমান ঐতিহ্যৰ ক্ষেত্ৰ স্থাপত্য ভাস্কৰ্যৰ কিছুমান নিদৰ্শন আৰু বাটে পথে যি পাওঁ সেইবোৰ আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ সংস্কৃতি সম্পৰ্কীয় কিছুমান তথ্য আপোনালোকক দি যাম চমুকৈ চাই থাকিব মোৰ ব্লগ ধন্যবাদ জালুগুৰিহাট পাৰ হৈ আমি এতিয়া উত্তৰ লখিমপুৰ ৰাস্তাত আছোঁ নাগশংকৰ মন্দিৰৰ পৰা ওলাই আহি আমি চতিয়া পালোহি